হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল চেমন্তিকা ভ্লগছ। মই নতুনকৈ ভ্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মই ভ্লগ বনাই খুবেই ভাল পাওঁ, বাট ভ্লগ বনালে ভয় লাগি আছিল যে কেনেকুৱা বা হয়, ৰাইজে বা আদৰি লয় নে নলয়। ষ্টাৰ্টে কৰি দিলোঁ আৰু ভাল বেয়া কি হয় নাজানো, ভুল হ'লে আপোনালোকে দেখুৱাই দিব ভুলটো। বাৰু যি কি নহওক, মই আহিছিলোঁ গুৱাহাটীলৈকে আৰু তাত আমি গ'লোঁ কলাক্ষেত্ৰত। আৰু কলাক্ষেত্ৰত গৈ খুবেই বেছি ভাল লাগিল। পুৰণি কিছুমান স্মৃতি বস্তু একেবাৰে ধুনীয়াকৈ ৰাখিছে সযতনে, আৰু তাক চাই খুবেই ভাল লাগিল। তাৰপিছতে আমি সকলোৱে মিলি গৈছিলোঁ। মই বৰদেউতাহঁতৰ তাতে থাকোঁ, তাৰ পৰা গ'লোঁ আৰু তাতে আমি ডিছকাছ কৰি কিনে আকৌ নতুন এটা ঠাইত যাবলৈ প্লেনিং কৰিলোঁ। মানে খানাপাৰাত গৈছিল ৰঙালী, ভাবিলোঁ যে তাতো এবাৰ সোমাই যাওঁ, কেনেকুৱা বা লাগে এবাৰ চাই আহোঁ। তাৰপিছত আমি কলাক্ষেত্ৰৰ পৰা ওলালোঁ আৰু ওলাই কিনে গ'লোঁ ৰঙালীলৈ, আৰু তাতো গৈয়ে খুব ভাল লাগিল। কিন্তু মানুহৰ হেঁচা ঠেলাত, লগতে আইতা গৈছিল যিহেতুকে আমি বেছি সময় নাথাকিলোঁ তাতে, আৰু তাৰ পৰা আমি অতি সোনকালে গুচি আহিলোঁ। বাই, আজিলৈকে এৰিছোঁ বাৰু।